সাবস্ক্রাইব কৰক আমাৰ চেনেল অভিষেক মিষ্টেকক আৰু বেল আইকনটো প্ৰেছ কৰিব তাকে এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ আপোনালোকে পাই থাকে মই অভি আৰু আপোনালোকে চাই আছে অভিষেক আছাম মিষ্টেক সো গাইস যিহেতু আপোনালোকে গম পাইছে মই আজি আমাৰ এই ভিডিঅটো কেলে বনাইছো সো গাইস এই মানে ভিডিঅটো মই বনাইছো যে আপোনালোকৰ চাগে প্ৰবলেম হয় বহুত মানুহৰ এনেকুৱা প্ৰবলেম হয় মোৰ হৈছিল আগতে সো গাইস প্ৰবলেম এটো হয় যে মানে মোবাইল লগত কি হয় ষ্টৰেজ ভৰ্তি হৈ মোবাইলটো স্পেস ৰানিংত দেখাই থাকে আৰু স্পেস ৰানিংত হৈ মোবাইল মানে হেঙাই সো গাইস এই প্ৰবলেমটো খুবেই হয় সো গাইস বলক আজি আমাৰ এই ভিডিঅটো মই আপোনালোকক শিকাম কেনেকৈ এই প্ৰবলেমটো আপোনালোকে সলভ কৰিব পাৰিব সো গাইস ভিডিঅটো আপোনালোকে চাব লাষ্টলৈকে কোনো বাৰ স্কিপ নকৰিব আৰু গাইস আমাৰ ভিডিঅটো লাইক কৰিব নাপাহৰিব আৰু গাইস সাবস্ক্ৰাইব কৰিব মোৰ চেনেল অভিষেক মিষ্টেকক তেনেকৈ এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট লেটেষ্ট ভিডিঅ'ছ আপোনালোকে পাই থাকে সো গাইস বলক আজি আমাৰ এই ভিডিঅটো আৰম্ভ কৰোঁ ৰাইজসকল যেটা মানে গম পাইছে মই আপোনালোকক শিকাই দিম সো গাইস প্ৰথমতে আপোনালোকৰ যেটো সেটিংস এপ্লিকেশন আছে এই সেটিংস এপ্লিকেশন আপোনালোকে ওপেন কৰি লওক সো গাইস আপোনালোকে এনেকৈ গৈ থাকিব তাৰ পিছত আপোনালোকে যেটো এই এপছ বুলি আপোনালোকে এই অপচনটো দেখিব সেটিংছত গৈ যেটা এই এপছ বুলি অপচনটো দেখিব তেতিয়া আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকৰ যেটো এই মেনেজ এপছটো আপোনালোকে দেখিছে এই মেনেজ এপটোত আপোনালোকে ক্লিক কৰি দিব মেনেজ এপছ দেখিলে ক্লিক কৰিলে তাৰ পিছত আপোনালোকে খালি মোবাইলৰ ডাটাটো অন কৰি থব তেতিয়া এই এপবিলাক লোড হ'ব সো গাইস তাৰ পিছত আপোনালোকে কি কৰিব মই চাওক দেখাইছো প্ৰথমতে এটা এক্সাম্পল এই গুগল প্লে ষ্ট'ৰ চাওক এই ষ্ট'ৰেজত আপোনালোকে ক্লিক কৰি দিব ষ্ট'ৰেজত ক্লিক কৰিলে আৰু এতিয়া ইয়াত চাওক এক মানে যিবিলাকে এপটোৱে মানে ইনে ভৰ্তি হৈ থকা স্পেচ খাই থকা এই একটো মানে আছে এপ্লিকেশনটো মানে লেটেৰা ষ্টাৰ মানে জামছবিলাক সোমাই থকা ভাইৰাছ টাইপৰ সো গাইস একটো আছে ইমান চাওক 24.93 MB এই এপ্লিকেশনটোৱে খাই থৈ দিছে আমাৰ ষ্ট'ৰেজটো সো গাইস আপোনালোকে এই একটো ক্লিন কৰিব লাগিব গাইস ক্লিন কৰিবলৈ আপোনালোকে কি কৰিব আপোনালোকে এই তলত দেখিছে ক্লিয়াৰ ডাটা এই ক্লিয়াৰ ডাটাত ক্লিক কৰক ক্লিয়াৰ ডাটাত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব এই চাওক এই ক্লিয়াৰ এক সেকেন্ড অপচন দেখিছে সেকেন্ড অপচনটো এই সেকেন্ড অপচনটো ক্লিক কৰি দিয়ক তেতিয়া চাওক ওকে কৰি দিব ওকে কৰিলে হৈ গ'ল এতিয়া চাওক 0B হৈ গ'ল আপোনালোকে প্ৰথমতে দেখিলে 24 কিমান হেৰি আছিল লেটেৰা হৈ আছিল এক আছিল এতিয়া চাওক 0B হৈ গ'ল সো গাইস আউট এপ্লিকেশন মই আপোনালোকক দেখাইছো সিকিউৰিটি কোৰ এই কম্পোনেন্ট মই এপ্লিকেশন দেখাইছো ইয়াত চাওক ষ্ট'ৰেজত আপোনালোকে ক্লিক কৰিব এই ষ্ট'ৰেজত আস্তে ইয়াত চাওক ইয়াত এক চাওক 32.77 KB ভালকে চাই লওক এক চাওক 32.77 KB আছিল আৰু এতিয়া মই যেনেকৈ এই ডাটা ক্লিয়াৰ ডাটাটো কৰিম আছে সেকেন্ড অপচনত যেটো আপোনালোকে দেখিছে ক্লিয়াৰ এক এটো ক্লিক কৰিলো হ'ব দে ভালকে নহলে ক্লিয়াৰ এক ক্লিক কৰিলো আৰু যেটো চাওক ইয়াত ওকেত মই দি দিলো আৰু চাওক এটা ইয়াত চাওক 0B সো গাইস মই আউট এপ্লিকেশন আপোনালোকক দেখা কৰি দিছো আৰু গাইস কি হয় কিছু মানে এনে চাই বুলি যেটো মেইন থিংটো কৰিলে আৰু ডাইৰেক্ট গুছি গ'ল সো গাইস তেনেকুৱা আপোনালোকে মানে নকৰিব তেনেকুৱা কৰিলে বেয়া হয় মানে আৰু এনেকুৱা কৰিব নাপায় আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅটো বনাইছো আৰু আপোনালোকে যদি তেনেকৈ গুছি যায়গে চাই বুলি গাইস ভালদৰে চাই লওক মই আপোনালোকক দেখাইছে এই গ্যালাৰীত দেখাইছো ষ্ট'ৰেজত সদায় ক্লিক কৰিব লাগিব তেতিয়াহে দেখাব মানে এইবিলাক সো গাইস 32.77 KB এক আছে সো গাইস দেখিছে ভালকে চাই লওক এই 32.77 KB এটা ক্লিয়াৰ একত কৰিব আৰু এটা ক্লিয়াৰ এক মাই দিয়ক সো গাইস এটা চাওক 0B হৈ গ'ল সো গাইস এটোৱে আপোনালোকে যদি ভালদৰে বুজি পাইছে কমেন্টত মোক কৰি দেখাব মানে ক'ব আৰু গাইস আপোনালোকে কি কৰিব লাগিব এই বস্তুটো আপোনালোকে উইকলি বা ৰেগুলাৰলি আপোনালোকে কৰি থব লাগিব গাইস মন্থলি নকৰিব মন্থলি কৰিলে অলপ বেছি স্পেচ খাই থাকে আপোনালোকে কি কৰিব উইকলি বা ৰেগুলাৰলি কৰি থাকিব তেতিয়া আপোনালোকৰ মোবাইলৰ ষ্ট'ৰেজ মানে ভৰ্তি নহয় কেতিয়াও স্পেচ ৰানিংত এইবিলাক দেখাই নাথাকে নটিফিকেশন পঠিয়াই নাথাকে সো গাইস আপোনালোকে এনেকৈ কৰি থাকিব আপোনালোকৰ মোবাইল হেঙাই আৰু গাইস যদি ভিডিঅটো ভাল লাগিছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅটো লাইক কৰিব আপোনালোকে লাইকে নকৰে আৰু সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ কাৰণে মই কষ্ট কৰি ভিডিঅটো বনাইছো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু গাইস ভিডিঅটো যদি ভাল লাগিছে বা আপোনালোকে কিবা বুজি পোৱা নাই বা কিবা হৈছে ভিডিঅ যদি ভাল লাগে তেতিয়া লাইক কৰিব আৰু যদি আপোনালোকে কিবা বুজি পোৱা নাই তেতিয়া মোক প্লিজ আপোনালোকে কমেন্ট কৰি খুদক মই আপোনালোকৰ ডাউট সলভ কৰি দিম সো গাইস আজি আমাৰ এই ভিডিঅটো মই ইয়াতে আৰম্ভ কৰিছো মানে সো গাইস ভুলে হৈ গৈছিলে গাইস মই ইয়াতে এন্ড কৰিছো আৰম্ভ হৈ গৈছে